হেল্ল' ফেনসকল, অন্য এটা আদ্যলৈ মই কৰিলোঁ আপোনালোকৰ মাজলৈ। অসমৰ দুয়ো জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা আৰু গীতাঞ্জলি দাসৰ দুয়োজনে দুটাকে নতুন গান আহি আছে। গান দুটাৰ নাম গান দুটা আপোনালোকে কেতিয়া শুনিব পৰা কোনটো ইউটিউব চেনেলৰ জৰিয়তে শুভ মুক্তি দিব, এই সকলো কথা জনাই যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা থাকিল। জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা আহিবলগীয়া গানটোৰ নাম আছিল এটি পল উৰোৱা। গানটো মোৰ হাতত অকণ মিউজিক আছে, প্ৰথমতে শুনিলেও আহকচোন। মিউজিকখন শুনি কেনেকুৱা বোলে মোক তলত কমেণ্ট এটা কৰি জনাব। আপোনালোকৰ মাজলৈ আহি আছে অহা 25 আগষ্ট তাৰিখে দেৱীদাবা নিজৰ ইউটিউব চেনেলৰ জৰিয়তে শুভ মুক্তি দিব। ছেকেণ্ড আপডেটটো হ'ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাসৰ আহিবলগীয়া গানটোৰ নাম আছিল আকাশৰ জোন ভাই। এই গানটো ৰিলিজ লিখিছে স্বামী শিখৰ, মিউজিক কৰিছে তন্ময়, মিক্স মাষ্টাৰ কৰিছে ইছাম লাল বৰুৱা। আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছে গীতাঞ্জলি বা নিজৰ ইউটিউব চেনেলৰ জৰিয়তে। আজিলৈ ইমানেই আছিল। গতিকে আপডেটটো শুনি কেনেকুৱা পালে মোক তলত কমেণ্ট কৰি জনাব। যদি ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, মই আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। থেংক ইউ।